বেঙেনাৰ চপটো আমি সকলোৱে বনাওঁ। আজি ভাবিলোঁ অলপ বেলেগ ষ্টাইলত বনাওঁ। সেয়েহে 3টামান বেঙেনা লৈছোঁ, অলপ পাতল পাতলকৈ কাটি লৈছোঁ। এইখিনি ভালকৈ ধুই চাফা কৰি ল'ম। এইবাৰ ইয়াত অলপমান নিমখ আৰু অলপমান হালধি দি এইখিনি অলপ টাইম মেৰিনেট হ'ব দিম। আৰু ইফালে মই চাউল আৰু দালি তিয়াই থৈছিলোঁ, সেইখিনি ভালকৈ ধুই মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিছোঁ। তাতে 3টামান জলকীয়া দিছোঁ, 1 টুকুৰা আদা দিছোঁ আৰু কেইটামান নহৰু দিছোঁ। এইখিনি এটা মই পেষ্ট বনাই ল'ম। এবাৰ ইয়াতে পেষ্ট বনোৱা হৈ গৈছে। ইয়াতে অলপমান হালধি গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু অলপ জিৰা, অলপমান গৰম মছলা দি সেইখিনি ভালকৈ মিক্স কৰি ল'ম। ভালকৈ মিক্স কৰা হৈ গ'লে মেৰিনেট কৰি থোৱা বেঙেনাখিনি এটা এটাকৈ এই বেটাৰটোৰ ভিতৰত দি 2 চাইডত অলপ ভালকৈ বেটাৰটো লগাই ল'ম। লৈ টাৱাত তেল দি তাতে ভাজি ল'ম। এই চাওক গোটেইকেইটা দি দিছোঁ। এবাৰ অলপমান ওলটাই দিলোঁ। এই চাওক আমাৰ বেঙেনা পকৰাটো ৰেডি হৈ গ'ল। পকৰা বা চপ আপুনি যিয়ে কওক। চাওকচোন ইমান ধুনীয়া হৈছে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।